মোৰ ইউটিউব চেনেলটোলৈ। আজি মই বনাবলৈ লৈছোঁ পাটৰ আকৃতিৰ পটল ফ্ৰাই। ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। তেতিয়াহ'লে ব'লক আমি ৰেচিপিটোলৈ আগবাঢ়োঁ। ৰেচিপিটো বনাবৰ বাবে মই পটল লৈছোঁ। পটলকেইটা ভালদৰে ধুই ওপৰৰ সেউজীয়া অংশখিনি এৰাই লৈছোঁ। পিছত পটলটোৰ দুয়োকাষে ভিডিঅ'ত দেখুওৱাৰ দৰে কাটি লৈছোঁ। মন কৰিব যাতে পটলটো কাটোঁতে দুভাগ হৈ নাযায়, মানে দুয়োটা কাষৰ কাঠটো যাতে ইটোৱে আনটোৰ লগত লগ হৈ পটলটো দুভাগ হৈ নাযায়, সেই কথাটো মন কৰিব। পটলকেইটাৰ দুয়োটা কাষ কাটি হোৱাৰ পাছত তাত ভালদৰে হালধি আৰু নিমখ সানি ল'লোঁ। গেছত কেৰাহী পাতি দিলোঁ আৰু তাত প্ৰয়োজন অনুসৰি তেল দিলোঁ। তেলখিনি গৰম হৈ উঠাত তাত হালধি আৰু নিমখ সানি থোৱা পটলকেইটা দি দিলোঁ। এইদৰে কিছু সময় ৰখাৰ পিছত পটলকেইটাৰ আনটো ছাইডে ওলোটাই দি পটলকেইটা আনটো ছাইডেও ভালদৰে ভাজি ল'লোঁ। এইদৰে কিছু সময় পটলকেইটা ভাজি থকাৰ পাছত পটলকেইটা সিজিল আৰু পটলকেইটা তেলৰ পৰা উঠাই আন এটা পাত্ৰত ৰাখিলোঁ। আৰু মোৰ বাকী ৰৈ যোৱা পটলটোও ভাজি ল'লোঁ আৰু এয়া চাওক পাট আকৃতিৰ পটল ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনে লাগিল জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মই দিয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি সকলোতকৈ আগতে পায়।